Hey everyone, welcome back to my YouTube channel. মই আছোঁ বিকাশ আৰু মোৰ চেনেলটোৰ নাম আছে বিকাশ ব্লগ। এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা যাচিছোঁ আৰু সকলোৱে যাতে এনেকৈ আমি স্বাধীনভাৱে মুকলিভাৱে আমি থাকিব পাৰোঁ সদায় তাৰে কামনা কৰিছোঁ। আৰু লগতে আজি এটা সৰু মোৰ কণ্টেণ্ট মানে সৰু মোৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ। গতিকে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি টপিকটো হৈছে এটা ঘৰুৱা আৰু এটা সহজ উপায় এটা মই দিব বিচাৰিছোঁ। কেতিয়াবা কি হয়, আমাৰ যেতিয়া আমি খাচী কৰোঁ গাহৰিটোক, লগতে কেতিয়াবা পিঠিত কেতিয়াবা ঘাঁ হোৱা দেখা যায়। যেতিয়া আপোনালোকে কিছুমানে ৰছী বান্ধে নহয়, মানে গাহৰি কেতিয়াবা দৰৱ দি ৰাখে কিছুমান ক্ষেত্ৰত, আৰু লগতে কেতিয়াবা ঘাঁ হোৱা দেখা যায় পিঠি বা ঠেঙত বা ক'ৰবাত বেলেগ জেগাত। তেতিয়া কি হয়, সেই ঘাঁ হোৱা জেগাটোত বিশেষকৈ মানে খাচী কৰা গাহৰিকেইটা মানে খাচী কৰা গাহৰিকেইটাৰ ক্ষেত্ৰত বিশেষকৈ হৈ গৈ এই প্ৰব্লেমটো। যেতিয়া খাচী কৰা জেগাটোত মানে কি পোকে ধৰে, মানে মাখিয়ে যেতিয়া কণী পাৰে সেই জেগাটোত পোকে ধৰে। তেতিয়া পোকে ধৰিলে মানে আমি কি কৰিব লাগিব, এটা ঘৰুৱা উপায় দিব বিচাৰিছোঁ। আৰু উপায়টো হৈছে, সেই যিটো পোক লাগে সেই জেগাটোত আমি যদি পেট্ৰল ঢালি দিওঁ, গাড়ী নহ'লে বাইকৰ পৰা উলিয়াই যদি আমি পেট্ৰল ঢালি দিওঁ, সেই জেগাটো মানে পোক একে ৰাতিতে সেই পোক মৰি যায়। লগতে আৰু 2-3 দিনৰ ভিতৰতে যিখিনি জেগাত মানে পোকে ধৰিছিলে সেই জেগাটো পোকখিনি মৰি পেলাই ধুনীয়াকৈ ৰিপেয়াৰ হৈ যায়। জেগাটো আচলতে মানে ৰিপেয়াৰ হৈ যায়, ঘাঁটো শুকাই যায়। তো গতিকে আপোনালোকক এটা সহজ আৰু ঘৰুৱা এটা উপায় দিলোঁ, আৰু আপোনালোকে কৰি চাব পাৰে। আৰু এটা খুব মানে এইটো এটা একদম মানে ফলপ্ৰসূ মানে উপায় হয়, আৰু মই বহুতবাৰ তেনেকৈ কৰি চাইছোঁ। কাৰণ কেতিয়াবা কি হয়, ঘপককৈ আমি ফাৰ্মাচী বা মেডিকেললৈ আমি পটককৈ পশু চিকিৎসালয়লৈ যাব নোৱাৰোঁ, আৰু কেতিয়াবা মেডিচিনো উপলব্ধ নাথাকে, বা কিছুমানৰ ঘৰ বহুত দূৰত থাকে ফাৰ্মাচী বা মেডিকেলৰ পৰা। তো গতিকে তেনে ক্ষেত্ৰত আমি ৰখি থাকিলে নহ'ব, কাৰণ এদিন 2 দিন লেট হ'লে মানে সেই পোকটো মানে বাঢ়ি গৈ থাকে, মাখিৰ যিটো পোক সেইটো পোকটো বাঢ়ি গৈ থাকে। তো সেইটো কাৰণে আপোনালোকে পটককৈ গাড়ী বা বাইকৰ পৰা পেট্ৰলটো উলিয়াই পেলাই সেই জেগাটোত দি দিব, আৰু একেদিনাই আপোনালোকে ফলটো পাব, আপোনালোকে দেখা পাব, মানে সেই পোকটো মৰা আৰু লগতে ঘাঁটো শুকাই যোৱা দেখা পাব। গতিকে আজিলৈ ইমানেই, আৰু আপোনালোকক এটা উপায় দিলোঁ, ঘৰুৱা উপায় দিলোঁ। আৰু আজি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে সেই মই যিটো আজি উপায় দিলোঁ আপোনালোকক, সেইটো ভৱিষ্যতত যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় আপোনালোকে কৰি চাব, আৰু যদি কোনোবাই এনেকুৱা কৰি চাইছে মোক কমেণ্টত জনাব। গতিকে আজিলৈ ইমানেই, বাই বাই।